আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আশা কৰো তোমালোকে ভালে আছা। আজি মই তোমালোকৰ অসমীয়া মাধ্যমৰ চতুৰ্থ শ্ৰেণীৰ নতুন গলিত ল'বলৈ ওলাইছো। ইয়াতে দেখা মই তোমালোকক অনুশীলনী একৰ পৰা মই অলৰেডি লিখিও দিছো। একৰ কৰ যোৱাবেলি বা যোৱাকালি মই তোমালোকক দুটা অংক কৰি দিছিলোঁ, বিস্তাৰ কৰি দেখুওৱা আৰু তলৰ অংকবোৰ ঘেৰ দিয়া অংকৰ স্থানমান উলিওৱা। এই দুটা অংক তোমালোকক দিছিলোঁ, হোমৱৰ্ক দিছিলোঁ। তোমালোকে কিছুমানে যদিও হোমৱৰ্ক কৰিছে, কিছুমানে কিন্তু হোমৱৰ্ক কৰিব পৰা নাই বা মোক পঠোৱা নাই। তো সেই গতিকে মই বাৰম্বাৰ তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে হোমৱৰ্ক যি দিয়া হ'ব এই হোমৱৰ্ক কৰি মোৰ হোৱাটছআপলৈ পঠাবা। মই শুদ্ধ হৈছে নে ভুল হৈছে মই নিজে চেক কৰি দিম। নহ'লে তোমালোকে বুজিব পাৰিলা নে নাই এই কথাখিনি মই কেনেদৰে বুজিব পাৰিম। সেই গতিকে মই আকৌ কৈছোঁ তোমালোকক হোমৱৰ্ক যি দিয়া হ'ব, ভুল হওক শুদ্ধ হওক, তোমালোকে ঘৰত নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু মোলৈ পঠাবা। তো তৃতীয়তে আমি ৩ নম্বৰটো তলৰ সংখ্যাবোৰ শব্দৰে লিখা ৩ নম্বৰটো কৰিবলৈ ওলাইছোঁ। যে কি দিছে যে তলৰ তলৰ সংখ্যাবোৰ কি দিছে যে শব্দৰে লিখা, শব্দৰে লিখা। এতিয়া মই তলৰ সংখ্যাবোৰ মই শব্দৰে লিখিবলৈ যদি বিচাৰো, ইয়াতে কি দিয়া আছে যে ক নাম্বাৰটো কি দিয়া আছে ইয়াতে চোৱা যে 42,915 ইমানখিনি দিয়া আছে। এইটো আমি গণনা কৰিব লাগিব আৰু সংখ্যাটো কিমান হয় এইটো আকৌ বিচাৰি ওলাব লাগিব। তাৰপিছতে আমি এইটো শব্দৰে লিখিব পাৰিম, অন্যথা কিন্তু নোৱাৰো। সেই গতিকে মই তোমালোকক কৈ আছো ইয়াতে কি দিছে গণনা কৰা। একক, দশক, শতক, হাজাৰ, অযুত। অযুতৰ ঘৰলৈকে আছে। অযুত মানে 10,000। 10,000 4 40,000। 40,000 2 কিমান হয় 42,000। তো এইটো কি হ'ব 42,000। 42,000 কি 915 তো এনেকৈ বানান কৰি আগত তোমালোকে গণনা কৰিব লাগিব যে কোনটো কিমান হয়। যেনেকৈ একক, দশক, শতক, হাজাৰ, অযুত। অযুত লাগে 10,000। 10,000 4 40,000। 40,000 একক, দশক, শতক, হাজাৰ 2,000। 2 পূৰণ কৰিলে হাজাৰ ঘৰত 2,000। 40,000 2 42,000। একক, দশক, শতক, শতকৰ ঘৰত মানে শ দ্বাৰা 9 পূৰণ কৰিলে 9 এশ গুণ 900। একক দশকৰ ঘৰত 10 আৰু 10 পূৰণ কৰিলে 10 এক গুণ 10, হয় নহয়? তো কিমান হ'ল আৰু একক ঘৰত 1 5 গুণ 5 10 আৰু 5 কিমান 15। সেইকাৰণে 42,915 মই ইয়াতে কিন্তু লিখি দিছোঁ। তো এনেকুৱা কৰি তোমালোকে বাকি যিকোনো 3 4টা 5টা তোমালোকে নিজে ঘৰত হোমৱৰ্ক কৰিবা, কৰাৰ পিছত মোলৈ পঠাবা, ঠিক আছে? তো নেক্সট নাম্বাৰটো চোৱা তোমালোকে কি দিয়া আছে। নেক্সট নাম্বাৰটো মই কৰিবলৈ যত্ন কৰিম। ইয়াতে চোৱা তোমালোকে 4 নম্বৰ কি আছে যে তলৰ সংখ্যাবোৰ অংকৰে লিখা। তলৰ সংখ্যাবোৰ কি আছে সংখ্যাবোৰ, হা নহয় সংখ্যাবোৰ নহয়, সংখ্যাবোৰ অংকৰে লিখা। আচ্ছা তলৰ সংখ্যাবোৰ অংকেৰে লিখা। অংকেৰে লিখা। তো তলৰ অংকৰে যদি লিখিবলৈ যায় ক নাম্বাৰটো কি দিয়া আছে চোৱা ইয়াতে যে 60,546। 60,000 60,000 এগাৰ হা বৰ্গৰ জায়গা জাৰ হাজাৰ 500 500 কিমান লিখছে 46। তো এতিয়া কথা হ'ল 60,000 মই কেনেদৰে লিখিম। তো এতিয়া যদি মই 60,000 লিখিব নোৱাৰো, তোমাৰ সোঁফালে তোমাৰ কপিৰ সোঁফালে বা খাতাৰ সোঁফালে তুমি এনেদৰে লিখিবা, বহিৰ সোঁফালে লিখিবা যে 60,000। তো 60,000 কেনেদৰে লিখিব লাগিব একক দশক শতক হাজাৰ, একক দশক শতক হাজাৰ, অযুত। একক দশক শতক হাজাৰ, অযুত। 60,000 হৈছে নে নাই 60,000 হৈছে। তাৰপিছত কিমান আছে 60,546। 500 তুমি লিখিব পাৰিবা। 500 সোঁফালৰ পৰা মিলাব লাগিব কিন্তু 546 40 আৰু 6 46। ইয়াতে মই সোঁফালে কিন্তু একদম মিলাই গৈছো, বাওঁফালে দেখা নাই। ইয়াতে যোগ কৰি দিয়া, ইয়াতে 6 ইয়াতে 4 ইয়াতে 5 0 এটা একক দশক শতক হাজাৰ 60,546। এইটো কি হ'ল যে 60,546 এইটো আনসাৰ। তো এনেকুৱা কৰি কিন্তু বাকীবিলাক তোমালোকে কাউন্ট কৰি লিখিব পাৰিবা। তো বাকি ইয়াৰ মাজতো 2-3টা তোমালোকে হোমৱৰ্ক কৰিবা। তাৰপিছত মই 5 নাম্বাৰটো দেখাই আছো যে 5 নাম্বাৰটো কি আছে। 5 নাম্বাৰটো তোমালোকে ভালদৰে চোৱা। ইয়াতে যে কি দিয়া আছে
যে তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা। তো 5 নম্বৰৰ প্ৰশ্নটো মই নিলিখো ডাইৰেক্ট। ক নম্বৰ কি দিয়া আছে যে 40985। প্ৰশ্নটো তোমালোকক এইটো বিচাৰিছে যে তোমাৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে। কমা তোমালোকে দিব লাগিব আৰু আখৰেৰে লিখিব লাগিব। তো কমা দিয়া লিখিবলৈ হলে তোমালোকে কি লিখিব লাগিব 40985। এটাতো একক দশক শতক হাজাৰ অযুত 40985। কমা মই দি দিছো। এতিয়া তুমি বানান কৰি লিখিবা যে 40000 40000 40985। এনেদৰে কিন্তু তোমালোকে লিখনিবিলাক লিখিব লাগিব। কমা আগত ভালদৰে দিব লাগে, তাৰপিছত বানান কৰি লিখিব লাগিব। 5 নম্বৰটো ইয়াৰ পৰা তোমালোকে 2-3টা ঘৰত হোমৱৰ্ক কৰিবা। আৰু মই মোৰ হোৱাটছআপ নাম্বাৰ দি আছো 9864979727। এইটোত হোমৱৰ্ক পঠাবা। এইবাৰ হোমৱৰ্কটো নপঠাও মই ফোন কৰি কিন্তু তোমালোকক ঘৰত ক'বলৈ বাধ্য হ'ম। তো আজি মই বিশেষ একো নকওঁ, এইখিনিতে আমনি মাৰিছো। ধন্যবাদ।